থাকিমে মই তোমাক নাপালে নিদিলেও নালাগে মোক মৰম তোমাৰে ধনী ধনী বিচাৰিবা ধনী যে লৰা ধনীয়ে সুখ নিদিয়ে ও জানানে দেহা কি হল দেউতা তুমি ইমান সেড সং কিয় গাই আছা গান গাব মন গ'ল আৰু সেইকাৰণে যি মুখত আহিলে তাকে গাই দিলো হয় নেকি দেউতা মায়ে মোক কাপোৰ কিনি দিলে কিন্তু আপুনি মোক বন্দুক কিনি দিব দেই মোৰ ওচৰত পইচা নাই দেই মাৰ পৰা বিচাৰি ল মায়ে যদি দিয়ে তেন্তে কিনি লবি কি হল ঐ কিয় কান্দি আছ মা মোক দেউতাই পিস্তল কিনি নিদিয়ে ৰ কান্দি নাথাকিবি মই তোৰ দেউতাক কৈ আছো তই কান্দি নাথাকিবি হেৰি ইয়াক বজাৰৰ পৰা পিস্তল এটা কিনি নিদিয়ে কিয় হয় নেকি সি মানে গৈ তোমাক লগালে ভালে ভালে ইয়াক বজাই লৈ যাওক ঠিক আছে বাৰু মই ইয়াক বজাৰত লৈ যাম ঐ মন তই আহিছনে তই বেছি দেৰি কৰিলে কিন্তু মই নাযাওঁ দেউতা মই আহিলো এতিয়া বলা ইমানে ফূৰ্তি লাগিছেনে তোৰ তাকো এটা সাধাৰণ পিস্তলৰ কাৰণে দেউতা ফূৰ্তিটো লাগিবই মোৰ সকলোবোৰ বন্ধুৱে পিস্তল ললে কিন্তু ময়ে লোৱা নাছিলো ল'ৰাটো পূজা চাবলৈ গৈছে তেন্তে ফূৰ্তি লাগিবই ঐ মন মোৰ কাৰণে জিলিপি লৈ আনিবি দে ঠিক আছে মা দেউতা বলা প্ৰিয়ংকা আহিছো দেই থাকিবা জগ ভালকে যাব কিন্তু ঐ ল'ৰা এইটো হৈছে আমাৰ দুৰ্গা দেৱীয়ে কেনেকৈ মহিষাসুৰক মাৰি আছে চাই ল দেউতা হাত জোৰ কৰি দুৰ্গা দেৱীক প্ৰাৰ্থনা কৰ নমস্কাৰ দুৰ্গা দেৱী অতি সোনকালে যেন দেউতাই মোক পিস্তল এটা কিনি দিয়ে তাৰে কামনা কৰিছো আহক দাদা আহক এইফালে আহক ফ্ৰেছ মাল বাদ দিয়াহে তোমালোকৰ কথা তোমালোকে এই প্লাষ্টিকৰ বস্তুবোৰ ফ্ৰেছ মাল বুলি কৈ বিক্ৰী কৰা নেকি দাদা কালি মই এই বস্তুবোৰ আনিছোহে কি লাগিব ভাইটি কোৱা বন্দুক আছে পুতলা আছে গাড়ী আছে কি লাগিব তোমাক কোৱাচোন কোৱা মোক পিস্তল এটা দিয়ক ভাইটি এই পিস্তলটো চোৱাচোন কেনেকুৱা লাগিছে তোমাৰ পচন্দ হৈছে নে নাই হোৱা দাদা আপুনি কি সৰু পিস্তলবোৰ দেখাই আছে মোক ডাঙৰ পিস্তল দেখুৱাওক ভাইটি এইটো AK-47 মোৰ ওচৰত চবতকৈ ডাঙৰ বন্দুক এইটোৱে আছে লাগিব নেকি কোৱা এইটো দাম মাত্ৰ 1500 টকা কি 1500 টকা ইমান দাম 500 টকাত এই বন্দুকটো দিয়া যদি দিয়া নহলে আমি যাওঁ নহব বহুত কম দাম কৈছে আপুনি যিমান দাম হলে মোক লাগিবই এই বন্দুকটো লাগিবই বছৰত এবাৰ পূজা আহে আৰু সেই পূজাটো আপোনাৰ ল'ৰাৰ বাবে 1500 টকা খৰচ কৰিব নোৱাৰে নেকি বাৰু ঠিক আছে দিয়া ভাইটি এইটো লোৱা